আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ লগত লিংক হ'ব লাগিব আৰু আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ লগত কেনেকৈ লিংক কৰিব আপোনালোকে জানেনে পোনপ্ৰথমে আপুনি সেই কথাটো জানিব লাগিব আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ লগত লিংক কৰিব হ'লে যধে মধে কৰিলে নহ'ব আপোনালোকে যি একাউণ্ট খুলিছে য'ত একাউণ্ট খুলিছে তাত গৈ আপুনি লিংক কৰিব লাগিব অনলাইনতে তেনেকুৱা কোনো ফেচিলিটি নাই আপোনালোকে এটা কথা সদায় মনত ৰাখিব আপুনি অফলাইন হ'ব পোনপ্ৰথমে কি কৰিব আপুনি বেংকত যাব বেংকত গৈ আপুনি ই-KYC যি সিস্টেম থাকে আধাৰৰ পৰা এটা অথেন্টিকেশন লেটাৰ ল'ব সেই লেটাৰ লৈহে আপোনালোকে বায়োমেট্ৰিক দিব আধাৰ নাম্বাৰ দিয়াৰ পাছতে আপোনাৰ বায়োমেট্ৰিক বিচাৰিব বায়োমেট্ৰিক পিছত এটা আপোনাৰ ৰেফাৰেন্স নাম্বাৰ জেনেৰেট হ'ব সেই ৰেফাৰেন্স নাম্বাৰটো আপোনাৰ লৈ যেতিয়া বেংকৰ যি CBS সিস্টেম থাকে সেই CBS সিস্টেমত দিয়াৰ পাছতহে আপোনালোকৰ বেংক আৰু আধাৰ কাৰ্ডৰ লগত লিংক হ'ব যধে মধে কৰিলে আপুনি নহ'ব য'ত ত'ত কৰিলেও নহ'ব সেয়েহে আপোনালোকে যেনেকুৱা আমি ফলো কৰিব কৈছো তেনেকুৱাকৈ আপোনালোকে ফলো কৰক তেতিয়াহে আপোনাৰ বেংক পাছবুকৰ লগত লিংক কৰিব পাৰিব যদি আপোনালোকে CSP লেভেলত একাউণ্ট আছে তেন্তে আপুনি CSP অধিকাৰীৰ ওচৰত যাব আৰু তেখেতক ক'ব যে মোৰ আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ পাছবুকৰ লগত লিংক কৰি দিব লাগে আৰু তেতিয়া তেখেতে আপোনাৰ ফিংগাৰপ্ৰিন্ট লৈ আধাৰ কাৰ্ডটো লৈ প্ৰিন্ট কৰিব এখন জেনেৰেট কৰিব আৰু KYC সহ আপোনাৰ ব্ৰাঞ্চত পঠিয়াব ব্ৰাঞ্চত পঠিওৱাৰ পাছতে আপোনাৰ যি আপোনাৰ KYC এনৰোলমেন্ট এখন ওলাব সেই এনৰোলমেন্টখন আপুনি ব্ৰাঞ্চত গৈ ব্ৰাঞ্চে এপ্ৰুভ কৰাৰ পাছতে আপোনালৈ এটা মেছেজ আহিব তাৰ পাছতে আপুনি কেনেকৈ চেক কৰিব আমি ডেসক্ৰিপচনত লিংক দিম আপুনি তেনেকৈ চেক কৰিব তাৰ পাছত আপুনি জানিব পাৰিব আৰু তাত চেক কৰিব হলে আপুনি পোনপ্ৰথমে আধাৰ নাম্বাৰটো মাৰি আপুনি যাব ৱেবছাইটত আধাৰ আৰু বেংক পাছবুক লিংক ষ্টেটাছ বুলি মাৰিব আৰু তাত গৈ আপুনি যেতিয়া ষ্টেটাছ মাৰিব তেতিয়া আপোনাৰ আধাৰ নাম্বাৰ মাৰিবলৈ আহিব আধাৰ নাম্বাৰ মৰাৰ পাছতে এটা আপোনাৰ মোবাইলত OTP আহিব আৰু OTP অহাৰ পাছতে আপুনি গম পাব যে কোন বেংকত আপোনাৰ আধাৰটো লিংক হৈ আছে আপুনি তেতিয়াহে সম্ভৱ হ'ব আপোনাৰ সেই টকাখিনি সোমাব আৰু এটা কথা মনত ৰাখক জব কাৰ্ডৰ কথা আহে জব কাৰ্ডত আপোনাৰ আধাৰ লগত লিংক কৰিব লাগিব কাৰণ এটা পইচা আপোনাৰ ঘৰৰ পইচা জব কাৰ্ডত দিব কাৰণ যি আপুনি কাম কৰাব বা হাজিৰা লগাব সেই টকাখিনি আপোনাৰ জব কাৰ্ডৰ দ্বাৰা সেই আপোনাক দিব সেয়েহে আপোনালোকে জব কাৰ্ডখনো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব পোনপ্ৰথমে আপুনি মনত ৰাখক যদি আপোনাৰ ঘৰৰ পইচা পাবলগীয়া আছে বা আপুনি ৰৈ আছে আপুনি ঘৰতে বহি নাথাকিব আপুনি এইকেইটা কাম অতি সোনকালে কৰি লওক খুব সোনকালে আপোনালোকৰ একাউণ্টত সেই ঘৰৰ টকা আপোনাৰ সোমাবলৈ গৈ আছে আমি কেতিয়া সোমাব আমি আগন্তুক দিনত কিবা আপোনালোকৰ বাবে যদি আমি গম পাওঁ আপোনাক সঠিককৈ আমাৰ চেনেলৰ যোগেদি আপোনালোকক জনাব চেষ্টা কৰিম তেন্তে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলো বিয়াসক ধন্যবাদ জ্ঞাপন কৰিলো আপোনাৰ লগতে আপোনাৰ 10 জনক এই মেছেজটো পঠিয়াই দিব তেতিয়াহে 10 জনে গম পাব যে আপুনি যদি ঘৰ পাইছে তেন্তে আপুনি আধাৰ কাৰ্ড লিংক কৰাটো নিতান্ত প্ৰয়োজন সকলো বিয়াসলৈ ধন্যবাদ জ্ঞাপন কৰিলো ইমান সময় আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আগন্তুক দিনত আমাৰ চেনেলটো আপোনাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো আপোনাৰ স্কিম সহায়ক আৰু আমাৰ চেনেলৰ যোগেদি আপোনালোকলৈ ভিডিঅ' প্ৰেৰণ কৰিম সেয়েহে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়াহে আপুনি গম পাব সকলোতকৈ আগতে সেই মেছেজটো পাবলৈ সক্ষম হ'ব